মুখে দেখা নাপায় তই এই না আমাৰ গাঁৱত যি ৰতন আছে এই সি বোলে এটা আপি কৈছিল আপিটো মাস্ক পিন্ধিছিল না কৰোণাৰ সময় তাৰপিছত যি পিছত দিন ঘূৰিছে নাচানলকে তোৰ ৰতনৰ ৰতনৰ তা বম চাল গৈছি ইটা ঘৰতে যাব পৰা আমাৰ চকন ঘৰটো দিছে তাতে ইটা আড্ডা দি আৰু মদ খাই পৰি থাকে তাতে মোৰ ভাই ইহা লগে দিছে দে ইটা আগতে মই খুব লগ আছিলো ইয়াৰ ই বহুত বদমাছ আৰু কি জানো না একদিন মই ইয়াৰ লগত মানে সি আপি জকা মানুহ লগত থাকো একদিন এটা মানুহৰ ভাই 100 খাইছিলো ইটা পৰা মই ইয়াৰ লগে দিছো ইয়াৰ লগ হ'ব ইটা আমাৰ গাঁৱত যে হৰেণ আছে ই হৰেণে ইটা ইয়াৰ লগ হৰেণে বুজং ই কৈছে নহয় ভাল চলি মই কৈছো ভাল চলি যা পাব হেকাটো পাব কিয় পাব ইটা আমি যাব লাগে নেকি বল যাওঁগা কি দিন কল্লা কেলা বা দাদা তুই বহুত দিন মোৰ আহিলি কোনে কৰোণা আছিল ন আহিব পৰা নাছিলো ইয়াত কৰবাত দোকান আছে নেকি আছে ইয়াত চকতে আছে হয় নেকি বল তেনেহ'লে চিগনেচাৰ অলপ খাব লাগিছিল তোৰ কি লাগে কিমান লাগিব ইতাব ঐ চিপছ নালাগে চিগনেচাৰ দিয়ক এপেকেট চিগনেচাৰ লাগিব 15 টকা দিব লাগিব 20 টকা হ'লেও খাম চিগনেচাৰ দিয়ক আচ্ছা দি আছো দিদা মই পৰহি আহিছোঁ কি কৰিছে এতিয়া আছো আৰু হয় নেকি তোমালোকৰ খেতি কথা কি ধান ৰুইছা নেকি এইবাৰ ধান হ'ল হয় নেকি দিয়া বাৰু ব'লা আমি আহোঁ অলপ ৰাজেশ অলপ আহিছোঁ আহুন মৰত থাকিবা ভয়াকে পাৰে বাদ দি যি হয় দেখা যাব তাতে কি বছৰ বছৰ কৰি আছা আচোন দিনতাই বলচোন বল ঐ আপাটো কৰে তোৰ মামাহঁতৰ ল'ৰাই হয় নেকি আৰু এই মানুহটো আহিছে আপোনালোকৰ কথাবিলাক শুনিলে মোৰ ফালি লাগে সেইবাবে মই তাৰমানে আমাৰ ভাষাক লৈছে ভাষাক লৈ কোৱা নাই মই হাঁহি উঠিলোঁ ভালৰে লগ হৈছে ভাইটি কেনেকৈ ভালৰে লগ ধৰিয়ে বল বল মোক মাতিছে নি আমাৰ ভাইটি বিজনেছৰ কামত গৈছে আমাৰ ভাইটি এনেকুৱা নাম ডেইলি মোৰ হাঁহি উঠে আপোনালোকৰ কথাবিলাক শুনে মোক হাঁহি লাগে আমাৰ গাঁৱত আহি আমাকে মাৰো নেকি আজি বাচলা ইটা বহুত আমাৰ ৰাজেশৰ লগত অহা মালটো কৰে তাৰ সি কিন্তু বহুত মালদাৰ ইয়াত লুটা বুলি আমিও খালি ধনী হৈ যাম পুৰা লুটোৱা ক'ত বাৰ মানুহ চাই নাইব মানুহ নাইব ফাৰ্ষ্ট থাকব বুলি ভাই কি কৰে মই যাওঁ দে পলা দাঙিলে যাইছে তাহোং এই কুৰমাটো খিয়াক ৰতন অং দেখো অ ৰতন অং ডাকু
না কিবা কৰে যো বাছ না যাওঁ নেকি কিয় কিয় আমাৰ ভাষাক লগি ইনছা দে নাই হেনে নহয় বাছ বল নিচিনা ইয়াক বাচবা লাগবা আমরা পলা লাগবে আহো এই আর তুমি চলছো ওই দুপালি নেকি তুই করবা কোৱানে নেকি দাদা আপোনালোকে আজি নহ'লেতেন মোৰ কি অৱস্থা হ'লহেঁতেন দাদা আজি মই এটাই কথা আজি গম পালো বিপদৰ বন্ধুৱে প্ৰকৃত বন্ধু এই নাই তোমাৰ দায়িত্ব আৰু তোমাৰ দাদা কোম্পানী কেনে মানুহ হেয়া তো তোমাৰ দাদা তো কৰি পলে গেল তো কে আহো হে বসে তোৰ সেই দখা হলা হৈ যে আমি নহয় এখন আৰু কাকো ভাষা কৰি ইনছা নকৰিম দাদা আৰু ক্ষমা কৰি দিব মোক ভুল হৈছে দে অকল দে ইটা ঘৰত কৰি তুম থইবা বল কি মানুহ এলাকা তো গাইছ আমি পুনৰ এটা নতুন ভিডিঅ' কমপ্লিট কৰিলো আপোনালোকে দেখিলে আৰু এইবাৰ মানুহ বহুত চাওক আপোনালোকে বহুত মানুহ আছে ই আমাৰ ই হৈছে হাইয়াৰ ই হাঁহি থাকে ইয়াৰ পৰা 50টা শ্বট লৈছো ইয়াৰ বাবে তো যদি ভিডিঅ'টো আপোনালোকে ভাল পাইছে তেনেহ'লে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু শেষত আপোনালোকে কি কৰিব ই কৈ দিব এটা ভিডিঅ' বনাওঁতে কিমান কষ্ট হয় আপোনালোকে তো তাৰমানে হাই চাপা কৈ আৰু কি কওক ই নৰে দিয়ক এলাইকনটো টিপি দিব নহ'লে ভিডিঅ'ৰ মানে নতুন ভিডিঅ' আহিলে আপোনালোকে নাপাব আপোনালোকে তো ভিডিঅ' কথা বানাওঁতে কিমান কষ্ট হয় গমেই পাইছে সেইকাৰণে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো জয় অসম বাই আৰু ভিডিঅ'টো যদি কিবা ভুল ভ্ৰান্তি হৈছে আমাক নিজৰ বুলি ভাবি ভাই ক্ষমা কৰি নতুনকৈ কৰি আছোঁ তো যদি কিবা ভুল ভ্ৰান্তি হৈছে নিজৰ বুলি ভাবি ক্ষমা কৰি দিব এইখিনিতে সকলোকে বাই জয় আই অসম অন্য এটা ভিডিঅ' সোনকালে আহিছে তো সকলোকে বাই কৃষ্ণ বাবু কৃষ্ণ বাবু হৰি নাযায় সকলোকে জয় আই অসম ইটাত বহু মাতিছে দাদাই আহক মানে এই আপাটো কৰে গুদুই কিয় নাহিলা কি হয় ইয়াক মাতচোন অৰ দা মোক মাতিছে নি তই আহে শুনচোন ভাইটিয়ে আমাৰ দাদা আপোনালোকে যদি আজি নহ'লেহেঁতেন মোৰ কি হ'ল দাদা নাই এইটো আমাৰ দায়িত্ব দাদা আজি মই এই এটা কথা গম পালোঁ বিপদৰ